হে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই কমেডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ হাঁহি উঠা ভিডিঅ' চাবলৈ পাব। তো বলক আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। अरे सल गोरी ले जा बटुके मोर गाँव पहाड़ किनारे मोर गाँव गोरी हरी हरी साई के बगात माँ के सुनाब बाबा के बुझाब ले जा बटुके मोर गाँव अरे सल गोरी ले जा बटुके मोर गाँव माक का तोय गान गा আজিকালি কেতিয়াবা গাই দিও আৰু ঐ ঐ ঐ তহঁতি কি হাল্লা কৰি আছ? এই লম্বু মাষ্টৰটো আহিল আৰু মাথা খাবলৈ হয় দে মাকটা ঐ তহঁতক যে কালি মই ঘৰত পঢ়ি আহিব দিছিলো পঢ়িলি নাই? ঐ বাবলু কালি কি পঢ়ি আহিব দিছিলো? হেই মাকটা মই নাজানো, কালি গোটেই ৰাতি পাবজি খেলি থাকিলো মই। ঐ কণ্টক তই জানো নে কি পঢ়িব দিছিল? নাজানোৱে ভাই। খা বাপেকে মৰ এতিয়া। ঐ পিন্টু তই ক বাদাম খালে কি হয়? হেই মাকটা মই প্ৰথমত কৰিলো দেখোন। ছাৰ বাদাম শেষ হৈ যায়। কি কলি? ঐ ৰকি কালি তই স্কুললৈ কিয় অহা নাছিলি? ছাৰ কালি মই সপোনত আমেৰিকা গুচি গলো। ঐ বাবলু তই কিয় অহা নাছিলি? ছাৰ মই ৰকিক এয়াৰপৰ্টত থবলৈ গৈছিলো। অ' ছাৰ কথা এটা সুধিব লগা আছিল। বাহ বাহ তইও কথা সুধ আজিকালি। বাৰু সুধচোন কি সুধ? ছাৰ গান্ধীজীৰ মূৰত চুলি কিয় নাছিল? কাৰণ গান্ধীজীয়ে সদায় সঁচা কথা কৈছিল। ছাৰ এতিয়া গম পালো ছোৱালীবিলাকৰ চুলি ইমান দীঘল কিয় হয়। খালী 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 তহঁতে মোৰ মূৰটো খালী। ঐ বাবলু এইবাৰ তই উঠ। তই ক নিউটনৰ নিয়ম কি আছিল? ছাৰ প্ৰথমখিনি মনত নাই, লাষ্টৰখিনিহে মনত আছে। লাষ্টৰখিনিয়ে কচোন। আৰু ইয়াকেই নিউটনৰ নিয়ম বুলি কোৱা হয়। কি কলি?